So hi guys, welcome back to another video of my YouTube channel. আজি আমাৰ এটা এড শ্বুট আছে তো এড শ্বুট এতিয়া আৰম্ভ কৰি বাৰু আমাৰ এক্টৰ আহি পাইছে সি চাই না চাই মতে পাইলে পেচাতে হাই তো এতিয়া গোটেইকেইজন এক্টৰ আহি পোৱাহি নাই সন্ধিয়া পিছত পাবহি তো আমি ষ্টাৰ্ট কৰিম আৰু তো শ্বুট ফুৰা বাজৰে কৰিম হা এক্টৰ কোন বেছি হ'ল নেকি এক্টৰটো বেছি হ'ল নদাই বনাই বুলি ক নদাই বনাই নদাই বনাই দুজনমান আহিছোঁ কিবা এটা কৰিবলৈ মাতিছে জানো নাজানো এই আমাৰ আৰ্টিষ্ট আহি পেলাই পাই গ'ল চাহ খাই অকণ টাইপনে চাই দিয়া এই আমাৰ এজন আৰ্টিষ্ট খাই পাইছেহে জাষ্ট শুয়ে আছে চাই দিয়া তো আমি এতিয়া শ্বুটৰ কাৰণে ওলাই আহিছোঁ তো শ্বুটটো হ'ব পথাৰৰ মাজত সেউজীয়া সেউজীয়া পথাৰীয়া চাইডত দেখিছে আমাৰ চাইডত তই যে পথাৰ আহিলে যে গান এটা যে গাৱ যে সেই গানটো গাই কোনটো পথাৰ এইটো যে গাৱ যে অ নিৰু কি আছিলে অ হাই ঐ চেনি যাবি কেনি ধাননি ঐ পথাৰত মাজত নিৰু সুদাই নেৰু যদি তোক অকলে আমাৰ শুটিং মানে এইটো ৰাস্তা তোক এইটো ৰাস্তা নহলে আমাৰ শুটিং কমপ্লিটে সি বগা আছে চাইতে ভাল আছে লোকেশ্যন আহি পেলাই পাই গ'লো আমি তই ল ভিডিঅ' কৰিম এতিয়া মানে তই কৈ পাই তই কেমেৰা ধৰি পেলাই ভিডিঅ' কৰ এইটোকে দিবি কোনটো তোমাৰ মানে চব খোলা পাবি এইটো বেছি বগা হৈছে ভাল লগা নাই ন পিন্ধিব লাগিব বুলি কি কথা আছে নালাগে এইটো বেছি বগা বেছি পৰিপাতি লাগিছে তেতিয়াহ'লে এইটো অকণমান দেৰি ষ্টপ কৰিছোঁ দেই তই কি কৰি আছ শ্বুটিঙত আহি কাম মোৰটো কৰিছোঁ তই লাগি থাকিবলৈ মন নাই লাগি থাকিব লাগিব ন কি কৰিছ এনে বেলেগ হোৱা হ'লে প্ৰডাক্টটো দি দিয়া তই মোক ঘৰতে কৰি আহিব লাগে গম পাৱ নাই ভৰালি নে ভালে তাইক কৈ আছে এতিয়া ঢিলা নকৰিবি তাইত কোৱা এইফালে লগা আকৌ হাৰ বেগটো আকৌ লৈ যাব নালাগে আকৌ দি থৈ যাব লাগে কি কৰিব ক'ত ব্যৱহাৰ কৰিব নহয় কথাটো কৈছো মানে এডভাৰটাইজৰ হেৰিয়াক কৰিবলৈ দিয়াটো মানে দিয়ে আমাক এতিয়া চেম্পু টেম্পু আহে নাই এডভাৰটাইজৰ কাৰণে কিবা প্ৰডাক্ট পঠিয়াই দিয়ে নাই পঠিয়াই দিয়ে আৰু আপোনালোকৰ ব্যৱহাৰযোগ্য প্ৰডাক্ট নহ'ব নহ'লে ৰাখি থ'ব পাৰে একো নাই হাই মাই চিনি যাবি কিনি ধাননি পথাৰত মাজত নিৰু সুদাই নাই এই থৈ দিয়া ভিতৰত দেখা ভিতৰত থৈ দিয়া মিহি চাঙৰ লাও পানী খাই আহি পেলাই সেয়া গুটি লাও পানীটো তিনি নহয় প্ৰব্লেমটো এইটো নাছিলে প্ৰব্লেমটো মোৰ নাছিলে প্ৰব্লেমটো তাই কৈছে তই অৰ্গেনিক খা তোৰ পেচাব প্ৰব্লেম আছে খাই থাক অৰ্গেনিক বুলি খাই আছো লাষ্টত গৈ আৰু ভালকৈ পেলাই খাই পেলাই এইফালে গালৰ প্ৰব্লেম উলিয়াই লৈ কাণখন ছিঙি লওঁ মানে লাহতি ডিভাইডাৰত মাৰিলে বাৰুকে ট্ৰাক এখন ওপৰতে গুচি নগ'লহেঁতেন ইমান দিনে হাৰত বন গজিলে বমি কৰিলা নাই আমি মানে শোক অৱস্থাত দিলোহেঁতেন সত্যব্ৰতৰ স্মৃতিত আমি এখন শ্বৰ্ট ফিল্ম উলিয়ালোহেঁতেন যে এনেকে ক'লেও মানুহে লাও পানী খাব নালাগে চচমা যিখন কি আছিলে সেইটো জেনেৰেটৰটো যিটো হ'লে আমাৰ যেনে তেনে তৰি থাকিব পাৰি জেনেৰেটৰ মানুহঘৰ বেয়া আছে চাইকেলখন লৈ আহিছে বুলিব এইটো কি হ'ল যাবগে নেকি খাৰা টোপোলা চোপোলা বান্ধি ল'লে এখন এখন চাইকেলৰ লগত গাড়ী তিনিখন চব কথা বাদ দে এইটো নবনাওঁতে আমি ইয়াত কাম কৰিছিলোঁ হয় নাই আমাৰ শ্বুটিঙৰ জেগাখন বেয়া কৰি পেলালে অদৰকাৰীখন বনাই পেলাই আমাৰ এই ৰাস্তাটো নহ'লে আমাৰ শ্বুটিঙে নহয় এতিয়া খৰালি হাবিখনতহে ল'ব লাগিব পঢ়ি শুনি লাষ্টত গৈ খেতিয়ক হৈছে ৱাও এইটো খুব ভাল কাম উৎসৱ আপোনালোকে খেলি আছে নেকি আজি
বস্তাত ঘামি আনা দেখি মানে যামনে কেমেৰা ৰোল আহক একশ্যন কেনেকুৱা ইউৰিয়া কাৰ হেৰি প্ৰশান্তৰ এই আহৈ ক্ল'জ অঁ প্ৰশান্ত দা ভাল ভালেই হেৰি কৰিব লাগিব নহয় আহিব লাগিব নহয় তেতিয়াহ'লে পাৰিম অঁ মই প্ৰশান্তদাক দেখাই নাই ভালকৈ আছোঁ বেয়া দেখিছোঁ ৰ তই হেৰি পাইছনে কিবা ৱৰ্ড এটা ভৰাবলৈ কৈছিলে যে কি ৱৰ্ড মাজত আছে এতিয়া নহয় ৰ'বা বেকেটত আছে হেৰি এইবোৰ একো ধৰা এখন তোমাৰ এইকণতে এনেকৈ ধৰি থাকিলে হৈছে ধুনীয়া অ' মাই গড প্ৰশান্ত দা বহুত ধুনীয়া লাগিছে আপোনাক ৰেডি প্ৰশান্তকেইটা লৈ ল'ম দেই অঁ এয়া আকৌ কেনেকুৱা কেমেৰা ৰোল একশ্যন নতুনকৈ ওলাইছে বোলো বটল এটা পাই তো আমাৰ এতিয়া শ্বুট কৰি পেলাই হৈ গ'ল চবৰে অৱস্থা বেয়া আজি সময়ত শ্বুটত কষ্ট নাই হোৱা সঁচাকৈ আজি মোৰ থাকি জেগা কষ্ট হৈছে মানে আমি ৰ'দত থাকিলে এনেকৈ আৰু ৰ'দ পেলাই বহি লওঁ বেছি ৰ'দ দিছে খালি কেইবিঘা মাৰিব পাৰি সেইটো কথা খাই লওঁ 3 বিঘা মই কথাটো নক'লোঁ বৰ কষ্ট পালোঁ দেই বৰ কষ্ট পালোঁ এনেকৈ ৰ'দত তাৰমানে ৰ'দত বহুত হয় শ্বুটিং মই কৰা নাছিলোঁ আগতে এবাৰ প্ৰথম কৰিছোঁ অভিজ্ঞতা হৈছে আৰু দেই নিউ এক্সপিৰিয়েঞ্চ কষ্ট যে হয় নহয় বহুতে ৰ'দতে কৰে বহুতে ৰ'দত কৰে আমাৰ মাৰিম ফটো মাৰি লওঁ চবতছে মোৰ এয়া দেখা এয়া কোনে কৰিব এইটো নেনো ই কৰিব ই যাব নিব তোৰ কাৰণে এইটো অনুৰাগে কৰিব দেখা দে এইটো কোনে বনগুটি গুচাব নোৱাৰে কেলে সি টাইম খালে MG খালে সি এই পৰাগৰ পেণ্ট এটা পিন্ধি আহিছিলোঁ মোৰ ভালেই হ'ল বাৰু পৰাগৰ পেণ্ট এটা পিন্ধি আহিছিলোঁ পৰাগে গুচাব তথাপিও ভয় লাগিছে ফটোকপি তই শ্বুটিং কৰি পেলাই আহি আমি ঘৰ পালোহি চবে ৰেষ্ট লৈ আছে কেনেকুৱা লাগিলে এয়া আমাৰ নতুন চাচু আহিছে আমাৰ ঘৰলৈ নতুন বোৱাৰী বোলে তো আমি এতিয়া নেক্সটটো শ্বুটৰ কাৰণে ওলাই আহিছোঁ গোলাঘাট যাম এতিয়া এইবাৰ এক্টৰ আছে আমাৰ ঘৰৰ ওচৰৰে বকুল দা নমস্কাৰ আমাৰ হেৰিদা তো আমি সেই লোকেশ্যন পাই গ'লোহি আমাৰ ল'ৰাই কাপোৰ সলাইছে মোক সলাবলৈ কি আছে তলত পিন্ধি আছোঁ কি দেখাব বিচাৰিছোঁ মই ইয়াৰ পৰা তোক কাপোৰ সলাই দেখাব বিচাৰিছোঁ দেখা কোনাখন যাম আৰু এখন নাযায় চকা সৰু সৰু যে মজা লাগে এবাৰ তই কৰিছিলি ভিডিঅ' এটা কি কেমেৰাটোৰ লগত অঁ তুমি কৰিব পাৰি খাবি নে খাই মজা লাগিব আকৌ পোৱালিকেইটা হয় এইকেইটা মাইকী ভাল লাগিব পোৱালিতহে খাই ভাল লাগিব ড্ৰাই ফ্ৰাই খালি তেলটো নাই হোৱা যেনিবা তেলটো অকণমান নাচালে নাপায় এইবোৰ বেয়া কথা গম পাইছা নাই সেই দি পেলাই ভাল হ'ব সঁচাকৈ দেই যদি বনাও ন বেয়া আছিল যাব আমাৰ অসমীয়াকেইটা বেছি খাব এইটো ভাইৰেল হৈ যাব এই ক্লিপটো চাই পাৰিবা খেনচোৱা যে কৈছিলে খেনচোৱা যে ৰাস্তাটো তুমি পাৰিবা আহি আছে ৰ এই তাতো হ'ব পাৰে আহি লওক সেইকাৰণে কৈ আছোঁ ন মই আহি লওক কথা নাই পতা নাই একেবাৰে যাবলৈ ইমান হেৰি কি ধুনীয়া ৰাস্তা গাড়ী আনো যে সেইজনো কম নহয় তো এইটো হৈছে আজি ছেকেণ্ড লোকেশ্যন এডৰ
এইটো হৈছে ছেকেণ্ড লোকেশ্যন। এতিয়া কি ক'ম কেমেৰা অন কৰা লৈ লোৱা কেমেৰাটো হাতত। ধুনীয়া লোকেশ্যন। বহুত দূৰ খোজকাঢ়ি অৱস্থা কাঢ়ি লৈ গৈছে যেনিবা। এয়া হৈছে এইখন হৈছে এইটো ভাত কেৰেলাৰ খেতি। ৰেকৰ্ডটো ইয়াত কৰিব পাৰি নে গিম্বলত? পাৰি, কেবুলা লগাই ল'ব লাগিব। এইয়া ভাত কেৰেলা মাটিটো পৰি আছে ৰঙা ৰঙা। হা আমাৰ নিচিনা মানুহৰ 3 ভাজিমান তলত পৰি আছে। আমাৰ ঘৰত কিহৰ লগত আলু দুটামান মিক্স দিব লাগে। সঁচাকৈ ভাজিলে মজা লাগে। আমি কি কিহত আছো? মুডটো কিহত আছো? নহ'লে কেলে দিগদাৰ কৰিম? তই কি কৰিলি বাৰু? তই যে দিলি তই চাহ পৰিছো নাই পৰা। আপোনালোকক মই এটা বস্তু দেখাওঁ। বজাৰত জুই চাই দাম, কিন্তু গাঁৱলৈ আহকচোন এইফালে আহক। আহক বজাৰত জুই চাই দাম নহয়। এইবোৰ চক এইয়া ভাত কেৰেলা পৰি গৈছেগে, কিন্তু নিউটা মানুহ নাই, গৰুৱে খায় এয়া বুজিছে নাই? সেইটো কাৰণে বজাৰত দামটো এইটো কোনে কৰিছে এইটো আপোনালোকে চৰকাৰে চক। এইবোৰ ইয়াত পৰি গৈছেগে মাল বুজিছে নহয়? কিমান খাবা হোৱা? ভাত কেৰেলা খোৱা যদি লোৱা, ফ্ৰী দিছোঁ, ফ্ৰী লৈ যোৱা। কিমান লাগে? আজি এজনে আমাক বহুত খোজ কঢ়াইছে। এজনে ভাত কেৰেলা কথা কৈছো সযতনে ৰাখিবা, খাই পেলা মানে এতিয়া। একচন ইপখন নদী ৰেডি কেমেৰা ৰোল একচন। ইফকো নেনডিপি সেইটোনো আকৌ কি যাদু? ডিঅ'পি মইহে চা হাঁহি দিয়া ধুনীয়া চা হাঁহ। এই তুমি যে হৈ চুমখনত যে পকলাটো ছিলে তেনেকে হাঁহা প্লিজ 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 হাঁহা। চিটুৱেশ্যনত আহি যায় মানে নিজে আহে। প্লিজ প্লিজ এবাৰ মোৰ কাৰণে। কেনেকৈ হাঁহিম? তুমি হৈ তেনেকে যে হাঁহিছিলা। সত্য ওলাই আছ। ৰেডি যাম নে? হেৰি কেমেৰা ৰোল। ভাল লাগে হয় নাই? ব্লগ বনাই দিব লাগে। ইমান যে কষ্ট কৰিছে সেইটো দেখুৱাই দিব লাগে মানে। কি কৈছা? বগলা তুমি খেতি কৰিবলৈ আহিছা নেকি? খেতিত কি যাওঁ ইমান ধুনীয়া খেতি ভাল হ'ব জানো? নহয় ক'ব পাৰিব, সি পঢ়িব নাজানিব পাৰে, সি নাজানিব পাৰে। তো আমাৰ ভিডিঅ'টো আদায় হৈ গ'ল। এতিয়া আমি ৰেষ্ট লৈছোঁ অকণমান। মই শুই ৰেষ্ট লৈছোঁ। সি বহি ৰেষ্ট লৈছে। গোন্ধাই গৈছে চাওঁ যদি চাওঁ এইখন কাণো গামোচা দিছে মলত দিছে। তো আমাৰ শ্বুট বেকআপ হৈ গ'ল। এতিয়া বহুত দূৰ খোজকাঢ়ি আহি পেলাই আছোঁ। হাত ইমানে গাঁতত মানে কি হাততহে আহিছে। হাতত ইমানেই বস্তু আছিলে যে ভিডিঅ' কৰিব নহ'লে হৈ গৈছোঁ। আমাৰ বেচাৰাটোৱে অনুৰাগে বহুত কষ্ট কৰিলে। দুবাৰ মোৰ মুখামিৰ কাৰণে দুবাৰমান সি সহযোগ কৰিলে। হাঁহি দিয়া এতিয়া কিবা এটা খাই লওঁ, তাৰপিছত ঘৰলৈ যোৱা হ'ব। কি হ'ল? বেকআপত লগাব
এতিয়া আমি পেট পূজা কৰিবলৈ আহিছোঁ সোমাই আছোঁ মোবাইলটো ভিতৰত সোমাই লওক হ'লটো হ'লটো লগাব নোৱাৰে আৰু ন তো এতিয়া আমি ঘৰ আহিবা আহিবলৈ সুন্দৰ আহিবা তই সুন্দৰ দে এটা সুন্দৰ নমো কৈছে তুমি পইচাটো বঢ়াই বুজাই আহিব লাগে দেই সুন্দৰ দে খামুৰিছে চুম নাই দেখা তো আমি এতিয়া গোলাঘাট যাবলৈ ওলাইছোঁ আকৌ গোটেই ফেমিলিটো কাৰণ আজি আমাৰ ডাঙৰ মামাৰ বাৰ্থডে আজি দিনাৰ পৰা হ'ব বা বহিব নানু হাই কৰি দিয়া হাই হাই বাই হাই বাই কৈ দিয়া বাই বাবা দি দে বাবা দি দে বাৰবি এইপিছে বাৰবি বাই কৈ দে বাই কৈ দে বাবা কৰি দে বাবা এইটো অকৰাটো টাটা কৈ দে টাটা বাবা দি টাটা দে দে টাটা সুন্দৰ খা চুম সুন্দৰ খা এইফালে চুম কেদি দে অ মুখে আমি ইয়াত পাই গ'লো ইমান কেতিয়াবাই পালোঁ সেই খালি মই ব্লগটোৰ কথা পাহৰি থাকিলোঁ আৰু কৰিবলৈ পাহৰি থাকিলোঁ খালোঁ ব'লোঁ আজৰি হ'লোঁ ক'লো নহয় মামাৰ বাৰ্থডে টোপনিয়াই হৈছে এতিয়া অঁ এইটো এফাল হৈ গ'ল যে কি কৈছে তো আমি এতিয়া ঘৰলৈ ওলাই আহিলোঁ পাৰ্টি কৰি দে পাৰ্টি কৰি দিয়া মই কৈ দিছোঁ নালাগে হ'ব